নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছো তোমালোকে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিবা। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 2 অৰ্থাৎ ক্লাছ 11ৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট বি ৰাজনৈতিক তথ্য যেটো আছে এই কিতাপখনৰ 3 নম্বৰ যেটো চেপ্টাৰ আছে সমতা। এই চেপ্টাৰখনৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰগুলি আলোচনা কৰি দিয়াৰ লগতে যিবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট আছে আৰু ইতিমধ্যে পৰীক্ষাত আহি গৈছে সেইবোৰ কুৱেশ্যন হোৱা আজি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। তেনেহ'লে ব্লগ আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে বা ভাল লাগে চেনেলটো তাতে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ইতিমধ্যে বহুকেইখন বিষয়ৰ তোমালোকৰ ক্লাছৰ ভিডিঅ' দিয়া আছে, তোমালোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰা। আৰু যিখিনি আলোচনা কৰি দিম ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত নিশ্চিতভাৱে কমন পৰিব। গতিকে চাই থাকা শেষলৈ। চোৱা, প্ৰথমে যোৱা 8 বছৰত পৰীক্ষাত অহা সৰু ডাঙৰ কুৱেশ্যনবোৰ ইয়াত দিয়া আছে, তোমালোকে চাই ল'ব পাৰা। এতিয়া বলক আমি প্ৰশ্নোত্তৰবোৰ পঢ়িবলৈ আৰম্ভ কৰোঁ। চোৱা, প্ৰথম কুৱেশ্যনটো আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য লিখা। এইটো আছিল 2018 চনত। তোমালোকে চনবোৰ চাই ল'বা। আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ জৰিয়তে আঞ্চলিক সংগঠনবিলাকৰ হাতত ক্ষমতা অৰ্পণ কৰিব পাৰি। কি কৈছে? আধুনিক উদাৰতাবাদ যিটো আছে, আধুনিক উদাৰতাবাদী সেইটো সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই উদাৰতাবাদে কি কৰিছিল? সংবিধানৰ যিবোৰ সংস্কাৰ আছে, নীতি নিয়ম, সেইবোৰৰ ওপৰত গুৰুত্ব দিছিল আৰু যাৰ বাবে আঞ্চলিক সংগঠন, অঞ্চল ভিত্তিকভাৱে যিবোৰ সংগঠন গঠন কৰা হৈছিল সেইবোৰৰ হাতত ক্ষমতা অৰ্পণ কৰিছে। তাকে কৈছে, ভালকৈ বুজি শুনি পঢ়িব লাগিব। অৰ্থনৈতিক ক্ষমতাৰ এটা উদাহৰণ দিয়া। অৰ্থনৈতিক টকা পইচা লগত জড়িত। এনচাৰ লিখিবা। পুৰুষ মহিলা উভয়কে সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, এক প্ৰকাৰৰ সমতাৰ নাম লিখা। এনচাৰ লিখিবা। ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ লিখিলেই হ'ল আৰু এটা। তাৰপিছত চোৱা, সমতাৰ অৰ্থ কি? এনচাৰ লিখিবা। সমতা মানে হ'ল সকলোৱে সমান সুযোগ, সুবিধা বা মৰ্যাদা লাভ কৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, ফৰাচী বিপ্লৱৰ মূল বক্তব্য কি আছিল? এনচাৰ লিখিবা। স্বতন্ত্ৰতা আৰু সমতা, ভাতৃত্ববোধ। তাৰপিছত কুৱেশ্যনটো চোৱা, পৌৰ বা নাগৰিক ক্ষমতা কাক বোলে? সকলো ব্যক্তিয়ে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সমান মৰ্যাদা আৰু সুযোগ সুবিধা লাভ কৰা ব্যৱস্থাটোক পৌৰ বা নাগৰিক ক্ষমতা বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যনটো তোমালোকে চোৱা, সামাজিক ক্ষমতা কাক বোলে? এনচাৰ লিখিবা। সামাজিক ক্ষমতা বুলিলে সমাজৰ সকলো ব্যক্তিয়ে বা ব্যক্তি গোষ্ঠীয়ে কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সকলো সামাজিক মৰ্যাদা আৰু সুযোগ সুবিধা লাভ কৰাটোকে বুজায়। তাৰপিছত কুৱেশ্যনটো চোৱা, অৰ্থনৈতিক ক্ষমতা কাক বোলে? এনচাৰ লিখিবা। সকলো ব্যক্তিয়ে সমানে অৰ্থনৈতিক সুবিধাসমূহ, সমান কামৰ বাবে সমান মজুৰি আৰু সম্পদৰ সম বিতৰণ লাভ কৰাটোকে অৰ্থনৈতিক ক্ষমতা বুলি কোৱা হয়। তাৰপিছত চোৱা, ৰাজনৈতিক ক্ষমতা বুলিলে কি বুজায়? এইবোৰ আহিয়ে থাকে তোমালোকৰ পৰীক্ষাত, চাই ল'বাচোন। ৰাজনৈতিক ক্ষমতা বুলিলে সকলো ব্যক্তিক ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে সমান সুযোগ সুবিধা প্ৰদান কৰাটোকে ৰাজনৈতিক ক্ষমতা বুলি কোৱা হয়। গতিকে চোৱা, তাৰপিছত নেক্সট কুৱেশ্যনবোৰ, মাৰ্ক্সবাদ কি? এনচাৰ লিখিবা। কাৰ্ল মাৰ্ক্সৰ চিন্তাধাৰাক মাৰ্ক্সবাদ বুলি কোৱা হয়। কাৰ্ল মাৰ্ক্স বেলেগ দেশৰ এজন ব্যক্তি আছিল তেওঁ। চোৱা, তাৰপিছত সমাজবাদৰ জনক কোন? এনচাৰ লিখিবা। কাৰ্ল মাৰ্ক্স। কাৰ্ল মাৰ্ক্স। সমাজবাদ কি? মাৰ্ক্সবাদী আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত অৰ্থনৈতিক ব্যৱস্থাটোক সমাজবাদ বুলি জনা যায়, য'ত উৎপাদনৰ আহিলাসমূহ, সম্পদৰ সমবিতৰণ, চৰকাৰী পৰিকল্পনা আদি চৰকাৰৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। যেনেকুৱা আছে তেনেকুৱা ধৰণে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, ফুল মাৰ্ক পাবা। তাৰপিছত চোৱা, অসমতা নিৰাময়ৰ এটা উপায় লিখা। অসমতা য'ত সমান নাই, অসম, সেইটো নিৰাময় কেনেকৈ কৰিব পাৰি? বিশেষ সুবিধাৰ উচ্ছেদ সাধন, অৰ্থাৎ বিশেষ ব্যক্তিক বিশেষ সুবিধাৰ পৰা যিবোৰ সুবিধা সেইবোৰৰ উচ্ছেদ কৰা বা বঞ্চিত কৰা, গ্ৰহণ নকৰা। চোৱা, তাৰপিছত চোৱা, নাৰীবাদ কি? বিংশ শতিকাৰ, অৰ্থাৎ 20 শতিকাৰ, বিংশ শতিকাৰ 60 দশকত আমেৰিকাত আৰম্ভ হোৱা সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ মাজত সমতাৰ অধিকাৰ দাবীকাৰী আন্দোলনক নাৰীবাদী আন্দোলন বুলি কোৱা হয়, অৰ্থাৎ নাৰীবাদী বুলি কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো চাবা, সমতা স্থাপনৰ মূল লক্ষ্য কি? এনচাৰ লিখিবা। সমাজৰ কল্যাণ সাধন কৰা আৰু সমাজৰ পৰা শোষণ, বৈষম্য আদি আঁতৰ কৰা। তাৰপিছৰ কুৱেশ্যনটো 2 নম্বৰ বাবে যিটো আহিব পাৰে সেইবোৰ কুৱেশ্যন তোমালোকে চাই ল'ব পাৰা। এইটো
ৰাজনৈতিক ক্ষমতাৰ অৰ্থ কি? এনচাৰ লিখিবা। ৰাজনৈতিক ক্ষমতা বুলিলে ৰাজনৈতিক অধিকাৰ ভাগ কৰাক বুজায় বা ভোগ কৰাক বুজায়। অৰ্থাৎ ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ, চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আদিক ৰাজনৈতিক অধিকাৰে সামৰি লয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা। আধুনিক উদাৰতাবাদৰ তিনিটা মূল নীতি উল্লেখ কৰা। এইটো 3 নম্বৰ পৰা আহিছিল 2013 চনত। আধুনিক উদাৰতাবাদৰ মূল নীতি তিনিটা হ'ল: আধুনিক উদাৰতাবাদে ৰক্ষণশীল উদাৰতাবাদৰ পোষকতা নকৰে। আধুনিক উদাৰতাবাদে ব্যক্তিগত স্বাধীনতা, ন্যায়িক প্ৰতিৰক্ষা আৰু সাংবিধানিক অৱস্থাৰ তথ্যগত তথা ব্যৱহাৰিক দিশ অন্তৰ্ভুক্ত কৰে। আৰু এটা আছে চোৱা তাৰপিছৰ কুৱেশ্যনটো। কুৱেশ্যন নহয় আৰু এটা পইণ্ট আছে, সেইটো চোৱা। আধুনিক উদাৰতাবাদে সমাজবাদী সকলৰ দৰে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে বিপ্লৱক বাছি নলয় বা প্ৰয়োজনীয় বুলি নাভাবে। তাৰপিছত কুৱেশ্যনটো চোৱা। ক্ষমতাৰ তিনিটা দিশ উল্লেখ কৰা। এনচাৰ লিখিবা। ক্ষমতাৰ দিশ তিনিটা হ'ল: সামাজিক ক্ষমতা। সামাজিক ক্ষমতাই সমাজৰ সকলো ব্যক্তিক সমাজৰ সমান সদস্য হিচাপে মৰ্যাদা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সমান মৰ্যাদা প্ৰদান কৰাৰ ওপৰত কি কৰে? গুৰুত্ব দিয়ে। তাৰপিছত কুৱেশ্যন নহয় পইণ্টটো চোৱা। ৰাজনৈতিক ক্ষমতা। ৰাজনৈতিক ক্ষমতাই সকলো ব্যক্তিক সমানে ৰাজনৈতিক কাৰ্যকলাপ আৰু ৰাষ্ট্ৰৰ কাৰ্যকলাপত অংশগ্ৰহণৰ ক্ষেত্ৰত ক্ষমতা থকাটোক বুজায়। তাৰপিছত পইণ্টটো চোৱা। অৰ্থনৈতিক ক্ষমতা। অৰ্থনৈতিক ক্ষমতাই সমাজত অৰ্থনৈতিক বৈষম্যতা দূৰ কৰি আৰ্থিক ক্ষেত্ৰত সকলোকে সমান সুযোগ সুবিধা প্ৰদান কৰাক বুজায়। তাৰপিছত কুৱেশ্যনটো চোৱা। ক্ষমতাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? এনচাৰ লিখিবা। ক্ষমতাক সাধাৰণতে তলত দিয়া বা উল্লেখ কৰা ভাগসমূহত ভাগ কৰিব পাৰি, যেনে পৌৰ বা নাগৰিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক ক্ষমতা, সামাজিক ক্ষমতা, প্ৰাকৃতিক ক্ষমতা, আইনৰ চকুত ক্ষমতা আদি। তাৰপিছত কুৱেশ্যনটো চোৱা। আইনৰ চকুত সমান এইটো বুলিলে তাৰমানে কি বুজায় সেইটো ইয়াত লিখিবলৈ দিছে। তাৰমানে আইনৰ চকুত সমান বুলিলে কি বুজায়? এনচাৰ লিখিবা। এইটো 2015 চনত আহিছিল। আইনৰ চকুত সমান বুলিলে দেশৰ সংবিধান আইনৰ দ্বাৰা ধনী দুখীয়া উচ্চ নিচ থকা নথকা সকলোৱে সমান সুযোগ সুবিধা লাভ কৰাৰ লগতে একে দুখৰ বাবে সকলো ব্যক্তি সমানে দুখী হোৱাটোকে বুজায়। তাৰপিছত কুৱেশ্যনটো চোৱা। ৰামমোহনৰ লোহিয়াৰ সপ্তকান্তি মানে কি বুজায়? এনচাৰ লিখিবা। ৰামমোহনৰ লোহাৰী সপ্তকান্তি মানে হ'ল 7বিধ বিপ্লৱ যাৰ দ্বাৰা সমাজবাদ প্ৰতিষ্ঠা কৰিব পাৰি। তাৰপিছত কুৱেশ্যনটো চোৱা। নাৰীবাদী আন্দোলন কেতিয়া, ক'ত আৰু কিয় হৈছিল? এইটো নিশ্চয় দেখিলা। বিংশ শতিকাৰ 60 দশকত আমেৰিকাত হৈছিল। এইটো দেখুৱাই আছোঁ। চোৱা। নাৰীবাদী আন্দোলন 1960 চনৰ দশকত আমেৰিকাত মহিলাক পুৰুষৰ সমান ক্ষমতা প্ৰদানৰ দাবীত আৰম্ভ হৈছিল। তাৰপিছত কুৱেশ্যনটো চোৱা। সমাজবাদী নেতা ৰামমোহনৰ লোহিয়াই উল্লেখ কৰা দুটা অসমতা উল্লেখ কৰা বা লিখা। জাতিভিত্তিক অসমতা, অৰ্থনৈতিক অসমতা। তাৰপিছত কুৱেশ্যনটো চোৱা। সমতাৰ দুটা প্ৰয়োজনীয়তা লিখা। এনচাৰ লিখিবা। সমাজৰ কল্যাণ সাধনৰ বাবে সমতাৰ প্ৰয়োজন। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সম উন্নতি আৰু বিকাশৰ বাবে সমতাৰ প্ৰয়োজন। তাৰপিছত কুৱেশ্যনটো চোৱা। তাৰপিছত একেবাৰে 4 নম্বৰৰ বাবে যিবোৰ কুৱেশ্যন আহে সেইবোৰ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় তোমালোকে চাই আছা। চোৱা। সমতাৰ অধিকাৰৰ ওপৰত এটা টোকা লিখিবলৈ দিছে। 2015 চনত এইটো আহিছিল। এনচাৰ এনেদৰে লিখিবা। পইণ্ট বাই পইণ্ট লিখিবা। 4 নম্বৰৰ বাবে 4টা পইণ্ট লিখি দিলেই হৈ যাব। চোৱা। 4টা পইণ্ট লিখি দিয়া আছে ইয়াত। 1 নম্বৰ পইণ্টত আছে সমতাই সাধাৰণতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমান মৰ্যাদা, সুযোগ সুবিধা প্ৰদান কৰে। তাৰপিছত চোৱা। সমতাই আইনৰ দৃষ্টিত সকলো সমান হোৱা আৰু জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ ভিত্তিত মানুহৰ মাজত বৈষম্য অৱসান ঘটোৱাক বুজায়। তাৰপিছত কুৱেশ্যনটো নহয়। তাৰপিছত 3 নম্বৰ পইণ্টত আছে সমাজৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ আছে য'ত উক্ত তিনিওটা ক্ষেত্ৰতে মানুহক সমান সুযোগ সুবিধা প্ৰদান কৰা হয়। 4 নম্বৰ পইণ্টত থাকিব সমতাই সকলো ব্যক্তিকে যিহেতু সমান মৰ্যাদা, সুবিধা আদি প্ৰদান কৰাটো বুজায়, গতিকে সমাজৰ সকলো মানুহৰ মাজত বৈষম্য দূৰ কৰাৰ বাবে সমতাৰ অধিকাৰৰ প্ৰয়োজন আছে। তাৰপিছত কুৱেশ্যনটো চোৱা। সমতাৰ বৈশিষ্ট্য লিখা। এনচাৰ লিখিবা। সমতাই উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োজনীয় বা সা সুবিধা আৰু সম্পদৰ উপস্থিতি সূচায়। সমতাই সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে জীৱন নিৰ্বাহৰ নিম্নতম মানদণ্ড নিশ্চিতকৰণৰ বাবে সমান সা সুবিধা দিয়াৰ ওপৰত গুৰুত্ব দিয়ে। সমতাই বিশেষ ধৰণৰ ব্যক্তিৰ বাবে বিশেষ সা সুবিধাৰ অনুপস্থিতিৰ ওপৰত গুৰুত্ব দিয়ে। সমতাৰ ক্ষেত্ৰত নিৰংকুশ সমতাৰ ধাৰণা প্ৰতিষ্ঠা কৰাটো অসম্ভৱ। তাৰপিছত কুৱেশ্যনটো তোমালোকে চোৱা। সকাৰাত্মক আৰু নকাৰাত্মক ক্ষমতাৰ বিষয়ে চমুকৈ লিখা। সকাৰাত্মক আৰু নকাৰাত্মকৰ বিষয়ে ইয়াত লিখিবলৈ দিছে। চোৱা এনচাৰটো। সমতাৰ দুটা ধাৰণা আছে, যেনে সকাৰাত্মক আৰু নকাৰাত্মক ক্ষমতা। সকাৰাত্মক ধাৰণা মতে সকলো লোকৰ বাবে সমান সুযোগ সুবিধা থাকিব লাগে। চোৱা। বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা থাকিব নালাগে। জীৱন ধাৰণৰ নিম্ন সুবিধা সকলোৱে পাব লাগে।
আনহাতে নাকাৰাত্মক ধাৰণা মতে কোনো শ্ৰেণীৰ লোকক সমান সুযোগ সুবিধাৰ পৰা বঞ্চিত কৰিব নালাগে, অৰ্থাৎ জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, সম্প্ৰদায় আদিৰ ভিত্তিত সমাজৰ কোনো লোকক কোনো ধৰণৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত কৰাটো অনুচিত। তাৰপিছৰ কুৱেশ্যনটো কি আছে চোৱা, অসমতা নিৰাময়ৰ 4টা উপায় লিখা, অৰ্থাৎ অসমতা সমান নহয়, যিটো অসমান এইটো নিৰাময় কেনেকৈ কৰিব তাৰ 4টা উপায় ইয়াত লিখি দিছে। চোৱা ইতিমধ্যে দিয়াই আছে। বিশেষ সুবিধাৰ উচ্ছেদ সাধনৰ দ্বাৰা অসমতা দূৰ কৰিব পাৰি, সাংবিধানিক বা আইনগত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে অসমতা দূৰ কৰিব পাৰি, সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় আগবঢ়াই সমাজৰ পৰা অসমতা দূৰ কৰিব পাৰি, সমাজত বাস কৰা নিম্ন শ্ৰেণীৰ প্ৰতি থকা নষ্ট মানসিক দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাইও অসমতা নিৰাময় কৰিব পাৰি। তাৰপিছত ডাইৰেক্ট আছে 6 নম্বৰৰ বাবে যিবোৰ কুৱেশ্যন আহিব পাৰে এই চেপ্টাৰটোৰ পৰা সেইবোৰ, অৰ্থাৎ ইতিমধ্যে আহি গৈছিল কিবা ৰিপিট হ'ব পাৰে, 6 নম্বৰৰ বাবে নাহিলেও 4 নম্বৰ বা কেই নম্বৰৰ বাবে আহিব পাৰে, এইটো কুৱেশ্যনেই ঘূৰাই পেচাই। সমতাৰ বিভিন্ন দিশসমূহ লিখা, সমতাৰ দিশ প্ৰধানকৈ 3টা, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি। অৱশ্যে কিছুমান চিন্তাবাদৰ মতে আকৌ আন দুবিধ সমতাও আছে, যেনে প্ৰাকৃতিক সমতা আৰু নাগৰিক সমতা। তলত এই বিষয়ে উল্লেখ কৰা হ'ল। সামাজিক সমতা চোৱা, সামাজিক সমতা বুলিলে সমাজৰ সকলো ব্যক্তি বা ব্যক্তি গোষ্ঠীয়ে কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সকলো সামাজিক মৰ্যাদা আৰু সুবিধা লাভ কৰাটোকে বুজায়। তাৰপিছত চোৱা ৰাজনৈতিক সমতা, ৰাজনৈতিক ক্ষমতাই ৰাজনৈতিক প্ৰক্ৰিয়া অংশগ্ৰহণৰ বাবে সমান সুযোগ সুবিধা লাভ কৰাটোকে বুজায়। তাৰপিছত চোৱা অৰ্থনৈতিক ক্ষমতা, সকলো মানুহে প্ৰয়োজনীয় অৰ্থনৈতিক সুবিধাসমূহ লাভ কৰাটোক অৰ্থনৈতিক ক্ষমতা বুলি কোৱা হয়। নাগৰিক ক্ষমতা, সকলো ব্যক্তিয়ে কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সামাজিক মৰ্যাদা আৰু সা সুবিধা লাভ কৰাটোক নাগৰিক ক্ষমতা বুলি কোৱা হয়, অৰ্থাৎ ঘূৰা ফুৰাৰ সুবিধা ইত্যাদি সুবিধাক নাগৰিক ক্ষমতা বুলি কোৱা হয়। তাৰপিছত প্ৰাকৃতিক ক্ষমতা, এই ধাৰণা মতে জন্মগতভাৱে মানুহ যিহেতু সমান, সেয়েহে সকলো ব্যক্তিয়ে সমান সুযোগ সুবিধা স্বাভাৱিক ৰূপত লাভ কৰিব লাগে। তাৰপিছত লাষ্ট কুৱেশ্যনটো আছে এই চেপ্টাৰটোৰ পৰা, যিটো লাষ্ট কুৱেশ্যন সেইটো হয় অৰ্থনৈতিক ক্ষমতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন, ব্যাখ্যা কৰা। তোমালোকৰ নিশ্চয় বুজি শুনি পৰিবা, ইমান টানকৈ দিয়া নাই যদিও সেই আমি ইমান বুজাই শুনাই লাম্বা কৰা নাই ভিডিঅ'টো। তোমালোকৰ লজিকৰটো ইতিমধ্যে এটা ভিডিঅ' দিয়া হৈছে, চোৱাচোন। তৃতীয় চেপ্টাৰৰ যিটো পদ আছে সেই চেপ্টাৰ একেবাৰে ভালকৈ বুজাই দিয়া আছে, তোমালোকে চাই ল'ব পাৰা প্লে লিষ্টত গৈ। চোৱা অৰ্থনৈতিক ক্ষমতাই হ'ল সকলো ধৰণৰ সুযোগ সুবিধাৰ মূল। যদিহে এজন ব্যক্তিয়ে অৰ্থনৈতিকভাৱে দুৰ্বল আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিবলৈ সক্ষম নহয়, তেন্তে তেওঁ ৰাজনৈতিক অধিকাৰ লাভ কৰিবলৈ সক্ষম নহ'ব, কিয়নো আৰ্থিক অসমতাই ব্যক্তিজনক দৰিদ্ৰ আৰু ভোকাতুৰ অৱস্থালৈ ঠেলি দিব পাৰে, যাৰ ফলত খোৱা খাদ্য বা আহাৰক বাহিৰে আন ৰাজনৈতিক সুযোগ সুবিধা অৰ্থহীন হৈ পৰিব। অৰ্থাৎ কোনো ব্যক্তি আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'লেহে তেওঁৰ কাৰণে অন্যান্য সুযোগ সুবিধা গ্ৰহণ কৰাটো সুবিধাজনক হ'ব। ইয়াৰ উপৰিও আৰ্থিক সমতাই সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নতিৰ পথত আগুৱাই যোৱাত সহায় কৰে। গতিকে আৰ্থিকভাৱে কোনো নাগৰিক সকামযুক্ত হ'লেহে তেওঁ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আগ্ৰহী হ'ব। চোৱা এইটোৱেই আছিল আটাইতকৈ লাষ্ট কুৱেশ্যন, ইয়াৰ বাহিৰত আৰু কুৱেশ্যন নাই। গতিকে তোমালোকে নিশ্চয় চালা ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে, কিবা উপকাৰ মনত হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লাইক কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো, যাতে সকলোৱে উপকাৰ পাব পাৰে। আৰু তোমালোকক মই ভিডিঅ'বোৰ দিয়ে থাকিম, তোমালোকে কেৱল চাই থাকিবা শেষলৈ ভিডিঅ'বোৰ, তেনেহ'লে সম্পূৰ্ণ বুজি পাবলৈ সক্ষম হ'বা। গতিকে সামৰিছোঁ ভিডিঅ'টো। জয় আই অসম।